হেল্ল' আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত হৈছে একদম থলুৱা গাঁৱলীয়া খাদ্য পুঠি মাছ আৰু জিলমিল শাকেৰে জোল। চাই যাব ভিডিঅ'টি শেষলৈকে। প্ৰথমতে মই পুঠি মাছখিনি ধুনীয়াকৈ বাছি ল'লোঁ। বাছি হালধি নিমখ অকণ সানি ল'লোঁ। সানি পিনে এতিয়া ভাজিম আৰু ধুনীয়াকৈ। এইফালে ভাজিবলৈ তেল গৰম হৈ আছে। এইখিনি তেল গৰমতে মাছখিনি দি দিম। আগধৰিতে আপোনালোকক এইখিনি শাকখিনি দেখুৱাই লৈছোঁ। জিলমিল শাক এইখিনি প্ৰায় মানুহৰ ঘৰতে এইটো ছিজনত হয়েই। সকলো মানুহৰ ঘৰতে এইটো বাৰীত হয়। এইটো জিলমিল শাক বুলি কয়। কিছুমানে হয়তো চিনি নাপাবও পাৰে। এইটো জিলমিল শাক এনেই ভাজি খাবলৈও এইটো ধুনীয়া লাগে বহুত, আৰু মাছৰ লগত জোল খাবলৈও বহুত ধুনীয়া লাগে। আপোনালোক সকলোৰে ঘৰত আছে যদি ট্ৰাই কৰি চাব এবাৰ। এইফালে মোৰ মাছখিনি ধুনীয়াকৈ ভজা হৈ আছে। ধুনীয়াকৈ ভাজি ল'ম, তাৰপিছত আৰু জোল বনাম। প্ৰথমে শাকখিনি মই ধুনীয়াকৈ মিহিকৈ অকণ কাটি ল'ম। মিহি মানে বেছি মিহি কৰিবও নালাগে, মানে ভাজিলে মানে এইখিনি একেবাৰে নাইকিয়া হৈ যাব সিজি। সেইটো কাৰণে বেছি মিহি কৰিব নালাগে, অলপ জাষ্ট কাটি ল'ম আৰু। এইফালে মোৰ মাছ ভজা হৈ আছে। ধুনীয়াকৈ মাছ ভজা হৈ গ'ল। তাৰপিছত এতিয়া শাক বনাম। শাকখিনি ভাজি আছোঁ। তাৰপিছত এতিয়া ডাঙৰ বিলাহী 3টা লৈছোঁ মই। বিলাহী দি দিম, 3টা বিলাহী। সেয়া শাক ভজা হৈ গ'ল। তাৰ ওপৰতে বিলাহীখিনি দিম। বিলাহীখিনি দি অকণমান ভাজিম। ভাজাৰ পিছত বিলাহীখিনি যেতিয়া ধুনীয়াকৈ সিজিব, ভাজি লওঁতে আপোনালোকে বিলাহীখিনি ভাজি ল'ব। তাৰপিছত আপোনালোকে পানী দিব, নহ'লে পানী দিলে পিছত নিসিজিবও পাৰে, বিলাহীখিনি আধা সিজা হৈ যাব। সেইটো কাৰণে বিলাহীখিনি মই আগধৰিকৈ সিজাই ল'ম। অকণমান 5 মিনিট সময় ল' ফ্লেমত দি ঢাকি দিম। সিজাই ল'ম ধুনীয়াকৈ বিলাহীখিনি, তাৰপিছত পানী দিম।
এইখিনি ধুনীয়াকৈ মাছ দিয়া হৈ গ'ল। ইয়াত মাছখিনি দি অকণমান সময় উতলিবলৈ দিব বেছিকৈ। মাছখিনি দি উতলিবলৈ দিলে মানে মাছৰ যিটো টেষ্টটো সেইটো বাহিৰত আহি যাব, তেতিয়া বেছি ভাল লাগিব খাই। অকণমান সময় 10 মিনিটমান উতলিবলৈ দিব আৰু। এয়া আমাৰ গাঁৱলীয়া খাদ্য ৰেডি আৰু গাঁৱলীয়া নিচিনাকৈ খাব লৈছোঁ আৰু ধুনীয়াকৈ। মানে এনেকৈ খোৱাৰ মজাটো বহুত বেলেগ। যিসকলে খায় সেইসকলে বুজি পাব এনেকৈ খোৱাৰ মজা কিটো। আৰু বহুত ভাল লাগিব। এইখিনি কালাৰ দেখিছে নাই, কি ধুনীয়া কালাৰ। এইটো কালাৰটো দেখিছে নাই, কি ধুনীয়া কালাৰ হৈছে। আৰু সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে আৰু ছাপোৰ্ট কৰাৰ কাৰণে এনেকৈ। আৰু আশা কৰিলোঁ আগলৈকে এনেকৈ ছাপোৰ্ট কৰি যাব বুলি।